প্ৰথমে মই নিচাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ টেঙামৰা জেলি বা জাম, একেবাৰে সহজ পদ্ধতিৰে দুটা বস্তুৰে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই জাম বা জেলি বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰোঁ। কিদৰে বনাইছোঁ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া প্ৰথমে মই টেঙামৰা গছৰ পৰা অলপ গুটি ছিঙি আনিলোঁ আৰু ভালদৰে ধুই গুটিবোৰ তাৰ পৰা উলিয়াই ল'লোঁ। টেঙামৰা গুটিটো মই নিদিওঁ, তাৰ থকা ফুলখিনি দিম, গতিকে ভালদৰে চাফ চিকুণ কৰি ল'লোঁ। ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ। আপোনালোকে গুটিটোৰ সৈতে ডাইৰেক্ট বইল কৰিব পাৰে। মোৰ হাতত সময় নাছিলে কাৰণে মই মিক্সাৰ গ্ৰাইণ্ডাৰতে গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া ডাঙৰ পাত্ৰ এটাত মই মিক্সাৰত গ্ৰাইণ্ড কৰা ৰসখিনি আনি তাত ঢালি দিলোঁ আৰু গেছটো ল' ফ্লেমত সিজাই আছোঁ। আপোনালোকে মন কৰিব মাজে মাজে তাত থকা ফেনবিলাক কাঢ়ি থাকিব, তেতিয়াহে এটা ধুনীয়া ৰং হ'ব। এইদৰে মাজে মাজে লৰাই থাকিব আৰু ফেনবোৰ কাঢ়ি থাকিব। সেয়া দেখিবলৈ পাইছে মই মাজে মাজে ফেনসমূহ কাঢ়ি আছোঁ আৰু মন কৰিব যাতে তলিত নধৰে, সেইবাবে লৰাই থাকিব। আৰু আপোনালোকে চেনি দি দিবও পাৰে, নহ'লে গুড় দিব পাৰে। মই চেনিকে ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ জোখমতে চেনি বা গুড় ব্যৱহাৰ কৰি ল'ব। এয়া মই 2 কাপ চেনি দিছোঁ আৰু ধুনীয়াকৈ বইল হ'বলৈ দি দিছোঁ। এয়া প্ৰায় উতলিব আৰম্ভ কৰিছে। আপোনালোকে মন কৰিব গেছটো ল' ফ্লেমত ৰাখিব আৰু আপোনালোকক যিমান লাগে কিমান দেৰি সিজাই থাকিব, তেতিয়াহে টেক্সচাৰটো তাৰ ভালকৈ উঠিব। এয়া দেখিছে নহয়, মোৰ পাত্ৰটোৰ পৰা শুকাই আহি আছে টেঙামৰা জেলিখিনি, আৰু মই এনেকৈ লৰাই থাকিম। যদি আগত এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই চাব আৰু ৰেচিপিটো চাই ভাল লাগে যদি লাইক এটা কৰিব, লগতে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকলৰ লগত, আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। এইদৰে জেলিখিনি নমাই দিব আৰু চিচাৰ বটল বা প্লাষ্টিকৰ বটলত ধুনীয়াকৈ সংৰক্ষণ কৰি থ'ব। এয়া বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰি আৰু লুচি বা ৰুটি বা ব্ৰেড